বন্ধুসকল জীৱন কেতিয়াবা এনে এটা সময় লৈ আহে য'ত নিজৰ চকুত দেখা বস্তুটো বিশ্বাস কৰিব কঠিন হৈ পৰে। আজি আমি শুনিম এনে এটা হৃদয় চোৱা গল্প। ওচৰচুৰা পাহাৰত এজন বুঢ়া সাধু বাস কৰিছিল। মানুহৰ পৰা বহু দূৰত এটা সৰু কুটিৰ ভিতৰত ভগৱানৰ নাম লৈ তপস্যা কৰি জীৱন কটাই আছিল। কিন্তু এবাৰ সন্ধিয়া সকলো পৰিৱৰ্তন হ'ল। সাধু বাবাই নদীৰ পৰা পানী ভৰি কুটিত উভতি আহিছিল। হঠাতে জংগলৰ পৰা শিহৰণী মাত শুনিব পালে। বুজাব নোৱাৰা চিন্তাৰে তেওঁ আগবাঢ়িল। চাই দেখিলে এটা তৰণী মাটিত বন্দী বহি আছে। তেওঁৰ কাপোৰ মাটিত লেপা, চকুত ভয় আৰু অস্থিৰতা। বাবাই সুধিলে, বেটি তুমি কোন? নিস্তব্ধ পাহাৰত একেলগে কেনেকৈ আহিলা? ভয়ৰ সুৰত ছোৱালীজনী ক'লে, বাবা মই পথ হেৰুৱাইছো। কিছুমান মানুহে মোৰ পাছত আছিল। মই প্ৰাণ বচাবলৈ দৌৰি আহি ইয়ালৈ পালো। সাধুৱে তেওঁক নিজৰ কুটিত লৈ গ'ল। তেওঁক পানী আৰু খাবলৈ দিলে। ভয় নকৰিবা বেটি, ইয়াত কোনোবাই তোমাক ক্ষতি নকৰে বা কৰিব নোৱাৰে। কিন্তু ৰাতি গাঢ় হ'ব লগতে ছোৱালীজনীৰ আচৰণ অদ্ভুত হৈ গ'ল। কেতিয়াবা তেওঁ দৰজালৈ চাই, কেতিয়াবা চকুৰে চকু পানীত তিয়াই নিস্তব্ধ হৈ পৰে। যেনে তেওঁৰ হৃদয়ত কোনো ডাঙৰ গোপন কথা আছে। বাবাই ভাবিলে এই কাহিনীৰ মাজত নিশ্চয় অন্য কিছু কথা আছে। মাজ ৰাতি হঠাতে ঘোঁৰাৰ দৌৰণিৰ আৱাজ আহিল। ছোৱালীজনী ভয়ত কঁপিবলৈ ধৰিলে। তেওঁ সাধু বাবাৰ হাত ধৰি ক'লে, বাবা মোক বচাই লোৱা, এইবোৰ মানুহে মোক ধৰি লৈ যাব। বাবাই দৰজা খুলিলে। বাহিৰত মজলদৰা কিছুমান অস্ত্ৰধাৰী মানুহ। তেওঁলোকৰ এজন গৰুজী ক'লে, এই ছোৱালীক আমাৰ হাতত দিয়ক। ই আমাৰ ৰাজাৰ বন্দী। পলায়ন কৰি ইয়ালৈ পলাই আহিছে। সাধু হতবাক হ'ল। ছোৱালীজনী চকু পানীত ক'লে, হয় বাবা মই বন্দী, কিন্তু দুখী নহয়। ৰজাই মিছা অপবাদ দি মোক বন্দী কৰিছিল। যদি আপুনি মোক তেওঁলোকলৈ উভতাই দিব, তেতিয়া মোৰ জীৱন শেষ হৈ যাব। এতিয়া বাবাই কঠিন সিদ্ধান্তৰ সন্মুখীন। এফালে ৰাজাৰ সৈন্য, আনফালে এজন নিৰ্দোষীৰ প্ৰাণ। তেওঁ লাঠি উঠাই দৃঢ় স্বৰত ক'লে, এই পাহাৰ মোৰ তপস্যাৰ স্থান। ইয়াত নিৰ্দোষীৰ চিঞৰ শুনা নাযায়। এই ছোৱালীক ল'ব লাগিলে প্ৰথমে মোৰ মৃতদেহৰ ওপৰেৰে যাব লাগিব। বাবাৰ চকুৰ জ্যোতি দেখি সৈন্যবৃন্দ কঁপিবলৈ ধৰিলে। অল্প সময়ৰ ভিতৰতে তেওঁলোকে উভতি গ'ল। ছোৱালীজনী বাবাৰ পায়েত পৰি কান্দিলে। বাবাৰ ভৰিত ধৰি কান্দিলে। আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিলে বাবা, মই আপোনাৰ ঋণী। বাবাই হাঁহি মুখে ক'লে, বেটি মই বিশেষ কিছু কৰা নাই। মানুহৰ সত্য ধৰ্ম হৈছে অন্যজনৰ ৰক্ষা কৰা। স্মৰণ ৰাখা, সত্য কেতিয়াও লুকাই নাথাকে। এদিন বিশ্বে তোমাক নিশ্চয় ন্যায় দিব। ছোৱালীজনী বাবাক প্ৰণাম কৰিলে আৰু নতুন জীৱনৰ পথত আগবাঢ়ি গ'ল। বন্ধুসকল এই কাহিনীৰ পৰা আমি শিকো, সত্য ধৰ্ম হৈছে অন্যজনৰ ৰক্ষা কৰা। যদি আপোনালোকে গল্পটো পছন্দ কৰিছে, তাহলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এনেকুৱা হৃদয়স্পৰ্শী গল্প শুনিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।